গাইজ গাইজ ৰ'ব গাইজ কিবাকে পোহৰ এটা পাইছোঁ গাইজ ইটা বাজিল 3:30 গাইজ গুড মৰ্ণিং গাইজ ইটা চব আন্ধাৰ কিবাকে বিচৰি এটা পোহৰ এটা পালোঁ গাইজ আজি মই গৈ আছোঁ ভৈৰৱকুণ্ড গাইজ আৰু ডেকা আজি মোৰ লগত নাই মই অকলে চব কৰিম আৰু মানে আজি মই চব দেখাম গাইজ চব কাভাৰ কৰিম শিলৰ পৰা বালাকলৈ যিমান যি আছে চব দেখাম গাইজ চাই আকৌ ভিডিঅ'টো লাষ্টক লগি গাড়ী ৰেডি গাড়ী ৰেডি আমি গৈ আছো ৰাইজ বঢ়িয়া বৰ্তমান আমি টিটকা পালোঁ আমি যাই আছোঁ এতিয়া তো আহি দিয়ক আমাৰ লগত চাই দিয়ক কি হয় কি নহয় গোটেই ভিডিঅ'টো চাই দিয়ক গাইজ মাস্ক লৈছোঁ গাইজ মাস্ক এতিয়া বিমলে গোটেই ভাগাই দিব এটা আমাৰ লগত ৰৈছি নলবাৰীত বিজিতে ৰৈছি এতিয়া আমি ইয়াক ৰখি আছো ল'ৰা আমাৰ হাৰাই গৈছে সি ৰৈ আছি নলবাৰীতে আমি ইয়াক এতিয়া ৰখি আছো লগত আনছিলো আবৰা এটা আনছিলো ৰৈছি আচলতে ই একো নাজানেও গাইছ আমি গাহৰি নিবা আহি আছো গাইছ গাহৰি লাগে আমাক এখিনি হ'লে হ'ব বেছি নেংগে আমাক এখিনি হ'লে হ'ব আৰু পাঠাও ল'ব লাগিব মানে গাহৰি এখিনি হ'লে আমাক হৈ যাব এতিয়া আমি গৈ আছোঁ দংপাৰৰ পৰা মঙহ লৈ এয়া আগে মঙহ যাই আছে পিছে মই যাই আছোঁ আগে মঙহ পিছে মই পাঠাৰ মাংস 5 কেজি লৈ আছোঁ আমি এতিয়া আৰু গাহৰি হৈ গ'ল ইয়াৰ পাঠা এই কাঁচা বাদাম মানে ভাজা বাদাম আৰু আমি আহি পালোঁ ভৈৰৱকুণ্ড ৱেলকাম টু ভৈৰৱকুণ্ড পিকনিক স্পট পাই গ'লোঁ ইয়াত লেখা আছে আই লাভ ভৈৰৱকুণ্ড চাব পাৰে এইটো আই লাভ ভৈৰৱকুণ্ড আহি পালোঁ বহুত মানুহ হৈছে গাইজ আৰু জাগা এনেকৈ নাই খালী জাগা নাই একদম 2 ঘণ্টা 3 ঘণ্টামান হ'ল বিচাৰি পালোঁ এঠাই আৰু তাতে কিবা কৰি খাম চাই দিয়ক ভিডিঅ'টো মই গোটেই দেখাই আছোঁ গাইজ মানুহ চাওক গাইজ মোটামুটি 50,000 মিনিমাম গাইজ মানুহ মোটামুটি কিমান মানুহ হিচাপ নাই গাইজ যিমান দূৰ দেখো সিমানে মানুহ গাইজ শুনি আছিলোঁ কি এটা দুটা নদী আছে এটা নদী বেলেগৰ পৰা আহিছে এটা বেলেগৰ পৰা আহিছে
লাষ্টত এটা হৈছে কিন্তু আহাটো বেলেগ বেলেগ পাইছে না পাৰে এয়া হৈছে চুইচ গেট ইপিনে পানী এৰা দিয়া আছে চুইচ গেটৰ তলেৰে বৰ্তমান পানী যাই আছে আৰু এয়া হৈছে ইণ্ডিয়া গেট ইপিনে হৈছে ভূটান ইপিনে হৈছে অৰুণাচল ইপিনে হৈছে অসম তো চাই থাকক আৰু কিবা কিবি দেখাই আছোঁ আপোনালোকক গাইছ এই ৱালৰ সিপাৰে হৈছে ভূটান ইপিনে ইণ্ডিয়া ইপিনে ভূটান চাওক অলপ দেখাই দিছোঁ ভূটান ইপিনে ইণ্ডিয়া সিপিনে ভূটান মাজত মই আৰু এইখনে হৈছে চাংচুং থং চৰি তাৰমানে এইখন হৈছে ভূটান গেট মানে অলপ মই জানোতো অলপ ভাষাটো চাওক দেখাই আছোঁ আপোনালোকক এইখন হৈছে ভূটানৰ গেট ইয়াৰ পৰা নো এণ্ট্ৰি বহুত দিনে হ'ল কৰোণাৰ কাৰণে খোলা দিয়া নাই প্ৰায় 2 বছৰে হ'ল চাগে চাই লওক ভালকৈ দেখাই দি আছোঁ ৰ'ব ইপিনে বা কি আছে চাই আহোঁ বলক লিখা আছে ৰক হিল ভেলি বলক চাই আহোঁ কি আছে কি নাই আৰু এইবোৰ ৰুম আছে ইয়াত থাকিব পাৰে ধুনীয়া একদম চাই লওক আৰু এটা বস্তু দেখা পাইছোঁ চাওকচোন চাওক কি এনে বস্তু এয়া চাওক কি ধুনীয়াকৈ শিলত আঁকি থৈ দিছে পেংগুইন চেংগুইন ক'বে কিবা এইটো বা কি বিচাৰ চাগে হ'ব এইটো কি মাছ হ'ব কিবা এটা মাছ এইটো কিবা হ'ব আৰু এইটো ইমজি এটা এনেকৈ আঁকা আছে আৰু বহুত কিবা কিবি চাওক এই কথা নতুন নতুন ঘৰ বনাই আছে ইয়াত মানে ভৈৰৱকুণ্ডত আপোনালোকে আহিলে থাকিব পাৰিব ধুনীয়াকৈ ৰুম বান্ধি আছে নতুন ৰুম বান্ধি আছে কমপ্লিট মোটামুটি হোৱা নাই আৰু হ'ব আৰু কিছুমান কাম বাকী আছে এইকেইটা মাটিৰ বেৰা হয় ধুনীয়া ষ্টাইলত বনাইছে সিফালে আৰু টেণ্টো আছে টেণ্ট দেখাই আছোঁ ব্লক এইবোৰ টেণ্ট হয় আপোনালোকে ইয়াত থাকিব পাৰে ৰাতি আহি আপোনালোকে আহিব পাৰে থাকিব পাৰে এইবোৰ টেণ্ট হয় বনাই আছে লাহে লাহে বহুত বস্তু বনালে আগতছে আৰু ইপিনে হৈছে অৰুণাচল যায় আৰু এটা ওপৰত মন্দিৰ আছে কিবা আছে মন্দিৰে চাগে বলক চাই আহোঁ আৰু এইটো হৈছে বুদ্ধদেৱৰ মন্দিৰ ইয়াত ওপৰত আছে সুন্দৰ মন্দিৰ এটা বনাইছে ভাল লাগিছে সুন্দৰ এটা চব পিনৰ পৰা মই দেখাই দি আছোঁ তো গাইছ আমাৰ খানা হৈ গ'ল গাইছ এতিয়া আমি খানাটো খাই লওঁ আৰু যিমানখিনি পাৰোঁ মই চব দেখালোৱেই আৰু কি দেখাব পাৰোঁ আৰু চাই লওঁ কি আছে
তো গাইজ এয়া হৈছে ভৱেশ। হেল্ল' গাইজ। মোৰ লগৰে। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল গাইজ, আৰু কিবা ভুলভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰি দিব। আৰু ভৈৰৱকুণ্ডখন চাব লগা ঠাই আৰু আহক আপোনালোকেও, বহুত আজিকালি নতুন নতুন বস্তু কৰিছে ইয়াত। এনজয় কৰক, আহক ফূৰ্তি কৰক। আৰু গাইজ যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, যদি অলপ বেছি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব। বাই 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 দোস্ত। বাই বাই।